একলব্য মডেল যেটো স্কুল হয় গাঁওধাৰাত স্থাপিত কৰা হৈছে এইটো নৱেম্বৰ মাহতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিছে বিল্ডিংটো ইনফ্ৰাষ্ট্ৰাকচাৰটো এতিয়া মুখ্যমন্ত্ৰী 4 তাৰিখত আহিব তেওঁ ইয়াত ক্লাছ আৰম্ভ কৰি দিব আনুষ্ঠানিকভাৱে ক্লাছ ইনগ্ৰেশ্যন কৰিব তাৰ কাৰণে ইয়াত আজি মই আহিছোঁ যে ইনস্পেকশ্যন কৰিবৰ কাৰণে যে ক্লাছ আৰম্ভ কৰিবৰ কাৰণে যথেষ্ট হয়নে নহয় ষ্টুডেণ্টৰ সংখ্যা কিমান আছে 50 জন ষ্টুডেণ্টৰ কথা কৈছে তেওঁলোকৰ গাৰ্জেন আহিব তাৰপিছত লোকেল যিটো গেদাৰিং অলপমান কৰি পেলাই আমি ভালকৈ ইনগ্ৰেশ্যন কৰিব বিচাৰিছোঁ তো আজি যেটো আহি পেলাই দেখিছোঁ গোটেই কণ্ডিশ্যনটো ঠিকই আছে আৰু সেকেন্ড পেজৰ যেটো কনষ্ট্ৰাকশ্যন ৱৰ্ক তাৰো চেংচন হৈ গ'ল আৰু TCIL কৰি আছে এইটো মানে তেওঁলোকে কৰিব এতিয়া এদিনা যাতে ভালকৈ আমি উদ্বোধনী যেটো ক্লাছ আৰম্ভণি যেটো অনুষ্ঠান কৰিব পাৰি তাৰ কাৰণে আমি আজি এৰেঞ্জমেণ্টবিলাকক কেনেকৈ আগবাঢ়িব পাৰি বা বিল্ডিং কণ্ডিশ্যন সম্পূৰ্ণভাৱে ঠিক আছে নে নাই এইটো চাব আহিছোঁ মোৰ কাৰণে এইটো সদায় অপেন যদি মিত্ৰতা হ'ব লাগে ৰাজনৈতিক দলত ব্লেংকেট মিত্ৰতা নহয় কোনোদিন তাৰ কাৰণে কমন মিনিমাম প্ৰগ্ৰাম লাগে ফৰ্মুলা লাগে এইবিলাক ঠিক কৰি পেলাই আহক কথাটো হ'ল কি এনেই এটা ৰাজনৈতিক ডায়লগৰ নিচিনা চলি থাকিলে ভাল নহয় UPPL এইবিলাকৰ কাৰণে ৰৈ নাথাকে যদি সঁচাকৈ আগবাঢ়ি আহে হাগ্ৰামাৰ ওপৰত নিৰ্ভৰ কৰিছে এইটো হাগ্ৰামা মহিলাৰ নিৰ্ভৰ তেওঁ যদি খোলা মনেৰে আগবাঢ়ি আহে বিনা চৰ্তত তেতিয়াতো আমিও প্ৰস্তুত আছোঁ কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ কিন্তু সেইটো ৰৈ নাথাকি পেলাই UPPL অকলে যুদ্ধ কৰিবৰ কাৰণে প্ৰস্তুতি আমি সম্পূৰ্ণভাৱে কৰি দিছোঁ 40টা সমষ্টি আমি খেলিবলৈ সিদ্ধান্ত লৈছোঁ কিন্তু হাগ্ৰামা মহিলাৰে কিছুদিন পূৰ্বে কৈছিল যে আমি মিত্ৰতাৰ কাৰণে আমি সাজু আছোঁ কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPL আগবাঢ়ি নাই এইটো গোটেই বিষয়টো প্ৰমোদ বড়ো বা হাগ্ৰামাই লোৱা নাছিল ইনিচিয়েটিভ আপচুৱে লৈছিলে BPFৰ এই সময়ত BPFৰে নেতা আছিল তেওঁলোকে কাম্পা বৰগোহাঁই ৰবিৰাম নাৰ্জাৰী বা অন্য লিডাৰ দুৰ্গা দাস বড়ো চবে এতিয়া কি পৰ্যায়ত গৈ পেলাই ৰৈ থাকিল কাৰণ তেওঁলোকে আগবাঢ়ি আহিছিলে ইনিচিয়েটিভ লৈছিলে আমাৰ লগত যোগাযোগ কৰিছিল আমাৰ নেতাবিলাকে আলোচনা কৰিছিল কিন্তু তেওঁলোকে কিয় আগবাঢ়িব নোৱাৰিলে তেওঁলোকে স্পষ্টীকৰণ দিব আমি ক'ব লগা কথা নহয় প্ৰমোদ বড়ো আৰু হাগ্ৰামালৈ পৰ্যায়লৈকে আলোচনা হোৱাই নাই কিন্তু প্ৰয়োজন হ'লে হ'ব কিন্তু ইনিচিয়েটিভ তেওঁলোকে লৈছিল XBLTয়ে লৈছিলে আৰু এই XBLT সংগঠনে আজি যিবিলাকে মিত্ৰতাৰ কাৰণে ইনিচিয়েটিভ লৈছিল তেওঁলোকে সব UPPL জইন কৰি দিলে মিত্ৰতাক লৈও কিবা ৰাজনীতি আৰম্ভ হৈছে না এইটো ক'বলৈ নাযাওঁ যদি হ'ব বা হ'ব বিচাৰে আমাৰ ক'ব লগা নাই আমিতো ৰাজু আছোঁ আহি গ'লে হ'ল এটা ফৰ্মুলা লৈ আহি গ'লে হ'ল সন্মুখত যেহেতু নিৰ্বাচন UPPLৰ কি হ'ব বা কেনেদৰে প্ৰস্তুতি UPPL চাব কোনো কথা নাই ইয়াত মেজিক নাম্বাৰ আমি পাই গৈ আছোঁ আমাৰ কোনো সন্দেহ নাই আমি কাৰোবাৰ কাৰণে ৰৈও থকা নাই আৰু কাৰোবাৰ ওপৰত নিৰ্ভৰশীলো নহয় আমি অকলৰ নিজৰ দমতে ইলেকশ্যনত অৱতীৰ্ণ হ'ম আৰু মেজিক নাম্বাৰ আমি পাই যাম মানে অকলে চৰকাৰ গঠন কৰিব আপোনাৰ চৰকাৰটো বেলেগ কথা ইলেকশ্যনটো বেলেগ আমাৰ ডিৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা অলৰেডি নটিছ এটা আহিছে যে আমি 1 তাৰিখৰ পৰাই আমি ইয়াতে পাঠদান আৰম্ভ কৰিব লাগে সেইমতে আমি প্ৰস্তুত হৈছোঁ আমি অলৰেডি 60জন এডমিশ্যন ল'লোঁ 30জন ল'ৰা আৰু 30জনী ছোৱালী গতিকে এডমিশ্যন প্ৰচেছ কমপ্লিট বুকছ আজি আহিলে ইউনিফৰ্ম আমাৰ 31 তাৰিখত আহি যাব গতিকে আমি 1 তাৰিখৰ পৰা পূৰ্ণগতিৰে মানে পাঠদান আৰম্ভ কৰিব পাৰিম বুলি মানে আশা কৰিছোঁ কেনেধৰণৰ ইয়াত অসুবিধা মানে এতিয়ালৈ মানে আমাৰ ইলেক্ট্ৰিচিটি কানেক্টিভিটিটো নাই অলৰেডি মানে আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰে ইনফৰ্ম কৰিলে আৰু DC ছাৰেও মানে APDCLৰ লগত কণ্টেক্ট কৰিছে আৰু খুব সম্ভৱ 1 তাৰিখত তেওঁলোকে কানেকশ্যন দি দিব আৰু অসুবিধা বুলিলে মানে প্ৰথম ল'ৰা ছোৱালীখিনি অলৰেডি মানে নিজৰ ভাৰ্নিকুলাৰ মিডিয়ামত পঢ়ি আহিছে ইয়াতে মিডিয়ামটো ইংলিছ হ'ব গতিকে হয়তো প্ৰথম 1 মাহ 2 মাহ তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে আৰু মই যিহেতু ইয়াতে প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে আছোঁ মই ভাবিছোঁ প্ৰথম 1 মাহ 2 মাহ মই ইয়াতে থাকিম আৰু ইয়াতে থাকি মানে এইটো মানে মোৰ এটা ড্ৰিম হয় এইটো স্কুল যাতে কোনো গণ্ডগোল নোহোৱাকৈ মানে ভালকৈ মানে ইনগ্ৰেট কৰিব পৰা যায় বা পাঠদান সুকলমে কৰিব পৰা যায় সেইখিনি কাৰণে মই আজি এসপ্তাহ আপোনালোকে দেখা পাই আছে মই ইয়াতে ডেইলি আহি আছোঁ গৈ আছোঁ কমপ্লিটলি CBSE কোৰ্চ ক্লাছ 6 টু ক্লাছ 12 এতিয়া এবাৰ 6 হৈছে অহা বছৰ এই 6খিনি 7 পাব
আৰু আমি 6ত আকৌ নতুন এডমিশ্যন ল'ম এনেকৈ আগবাঢ়ি গৈয়ে থাকিব কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত এইটো হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু ইয়াতে এগৰাকী ষ্টুডেণ্টৰ কাৰণে থকা মেলা খোৱাৰ পৰা আৰম্ভ কৰি টুথপেষ্টৰ পৰা আৰম্ভ কৰি চাবোনৰ পৰা আৰম্ভ কৰি এভৰিথিং ফ্ৰী যেনেদৰে কেন্দ্ৰীয় বিদ্যালয় আছে বা যেনেদৰে আপোনাৰ JNB JN জৱাহৰ নৱোদয় বিদ্যালয় আৰু আপোনাৰ কেন্দ্ৰীয় বিদ্যালয় যিবিলাক আছে কেন্দ্ৰীয় বিদ্যালয়টো ৰেচিডেণ্টেল নহয় হয় তেওঁলোকে ডে স্কলাৰো আছে গতিকে ইয়াতে কমপ্লিট ৰেচিডেঞ্চিয়েল হ'ব নহয় এইটো অকল STৰ কাৰণে STৰ কাৰণে একলব্য মডেল স্কুল STৰ কাৰণে পৰৱৰ্তী সময়ত কোনোবা বেলেগ ছাত্ৰ ছাত্ৰী জেনেৰেল হওক বা SC হওক নাই সুবিধা মানে কি ছাপ'জ মই এটা কথা অনুভৱ কৰিছোঁ কাৰণ হয়তো মিডিয়ামৰ কাৰণে 2-এজন ষ্টুডেণ্ট হয়তো বাদ দিব পাৰে কিন্তু আমাৰ মানে ৱেইটিং লিষ্টত ঢেৰ ষ্টুডেণ্ট আছে গতিকে তাৰ পৰাই মানে আমি চিলেক্ট কৰিলোঁ ষ্টাফ পেটাৰ্ণটো পাৰ্মানেণ্ট টিচাৰ দুগৰাকী আহিছে বাকীখিনি আমি কণ্টেক্সুৱেল ল'লোঁ আৰু JS এজন আহিছে মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁ আহিছে আৰু হোষ্টেল ৱাৰ্ডেন দুগৰাকী আমাৰ পাৰ্মানেণ্ট এগৰাকী আহিছিল কিন্তু তেওঁ জইন নকৰিলে কিবা কাৰণত এতিয়া আমি অহাকালি আকৌ চিলেকশ্যন প্ৰচেছ আৰম্ভ কৰিম গতিকে বাকীখিনি কণ্টেক্সুৱেল হ'ব আৰু দুগৰাকী পাৰ্মানেণ্ট কণ্টেক্সুৱেল আপোনাৰ মেথামেটিক্সৰ আছে ছায়েন্সৰ আছে তাৰপিছত হিন্দীৰ এই 3গৰাকী কণ্টেক্সুৱেল আৰু বাকী ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ পাৰ্মানেণ্ট